ধন্যবাদ জ্ঞাপন কৰিছো। এই বিষয়ে কি ক'ব? মুরব্বী আমার গোড়াদা আর খাওয়া আমার ফাউন্ডার মানে মই ধন্যবাদ যাচ্ছি। আৰু ৰবিৰাম নাৰ্জাৰীয়ে কৈ আছে যে এইবাৰ অসমৰ 126টা সমষ্টিৰ ভিতৰত এইখন সমষ্টিত ৰবিৰাম নাৰ্জাৰীয়ে অভিলেখ সংখ্যক ভোটত জিকিব। ৰবিৰাম নাৰ্জাৰীয়ে কৈছে, এই বিষয়ে কি ক'ব? নিজে নিজে কেন্দ্রেটের বেলা নিজে নিজে এইটো নিজে নিজের মনের কথা, এইটো মানে রাইজে বিবেচনা করব, রাইজে ডিসিশন ল'ব, সেইটো আপত্তি রাইজে সদায় আশীর্বাদ আৰু এইখন সমষ্টিত আপুনি কিমান ভোটৰ মানে ব্যৱধানত জিকিব বুলি আশা কৰে? গোটেই জনগোষ্ঠী যিমান জনগোষ্ঠী যেনেকুৱা ওলাই আহিছে, ৰাইজবিলাকে নিজে নিজে ওলাই আহিছে, ইয়াত মানে আৰু কিন্তু একো চিন্তা কৰিবলৈ 100% ৰাইজে আমি আশীৰ্বাদ আপনার ইস্যুটো কি হ'ব নির্বাচনত? ইস্যুটো কি থাকিব নিৰ্বাচনত? ৰাইজৰ কাৰণে কাম কৰিম, ৰাইজৰ কাৰণে আগবাঢ়ি যাম, দুখীয়া মানুহ সহায় কৰিম। ৰাইজে সদায় মানে শান্তি পাব লাগে, উন্নতিৰ কাৰণে ৰাইজে চান্স পাব লাগে। ফাৰ্ষ্ট টাইমটো ৰাইজে যেতিয়া এজন কেণ্ডিডেটে জিকাই দিয়ে, সেইটো কাৰণে সদায় ৰাইজেৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো পাব লাগে। আৰু যিকোনো যে কেণ্ডিডেটে নহওক, আমি ৰাইজে আশীৰ্বাদ নকৰিলে কোনো মানুহ এইটো ছাকচেছ হ'ব নোৱাৰে। আপনার একবার ফ্যাক্টর বলে ভাবি নেকি? ক্ষেত্ৰত বুলি নাভাবে, ৰাইজে মোক আশীৰ্বাদ দিব, ৰাইজৰ আশীৰ্বাদতে মই জিকি যাম। এইটো আৰু কোনো ক্ষেত্ৰৰ কথা নাথাকে। থেংক ইউ। এতিয়া প্ৰচাৰ কেনেকৈ চলিছে নিৰ্বাচনী প্ৰচাৰ? প্ৰচাৰটো বহুত ভাল। আজি আপুনি আপোনালোকে দেখিছে, চবেই জনগণৰ ৰাইজবিলাকে যিকোনো ওলাই আহিছে, জনগোষ্ঠীৰ মানুহবিলাক, এইটো আৰু ডাউটৰ কথা নাথাকে।